ছাত্ৰ ছাত্ৰী আৰু দায়িত্বশীল অভিভাৱকৰ বাবে প্ৰয়োজনীয় গ্ৰন্থ বৰ্ণ টু ফিট এখন উৎকৃষ্ট গ্ৰন্থই দিব পাৰে নতুনৰ সন্ধান বহু জটিল বিষয়ৰ সমাধানৰ পথ দেখুৱাব পাৰে এনে একোখন বিশেষ গ্ৰন্থই আজি তেজপুৰত এক অনাড়ম্বৰ অনুষ্ঠানত উন্মোচন কৰা বৰ্ণ টু ফিট নামৰ এখন গ্ৰন্থইও এনে বহুত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰিছে দেশ বিদেশ ভ্ৰমণৰ লগতে নিজা অধ্যয়নৰ ভিত্তিত এমটেক ডিগ্ৰীধাৰী দেৱজ্যোতি দাসৰ এখন বিশেষ গ্ৰন্থ বৰ্ণ টু ফিট আজি তেজপুৰত মানৱ অধিকাৰ কৰ্মী ডক্টৰ পৰশমণি সিংহই উন্মোচন কৰা গ্ৰন্থখন বিশেষভাৱে মানসিক চাপত ভোগা মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হৈ মানসিকভাৱে ভাঙি পৰা লোকসকলৰ বাবে নিজকে পুনৰ শক্তিশালী হিচাপে গঢ়াৰ ক্ষেত্ৰত হ'ব পাৰে এখন অন্যতম হাতপুথি ইতিমধ্যে এমাজনত উপলব্ধ হোৱা এই গ্ৰন্থখন ছাত্ৰ ছাত্ৰীৰ লগতে দায়িত্বশীল অভিভাৱকৰ বাবে অতি প্ৰয়োজনীয় গ্ৰন্থ হ'ব বুলি কয় উন্মোচক ডক্টৰ সিংহই আনহাতে দেশত যোৱা সময়ছোৱাত উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে কেনে মানসিক চাপত পৰি আছে সেই বিষয়ে প্ৰকাশ কৰে লেখক দাসে আজি বিশেষ কৰি বৰ্ণ টু ফিট যোনটো হেল্থ ইছ্যুজ ৰিলেটেড যোনটো কিতাপ আমাৰ লেখক ৰাইটাৰ দেৱজ্যোতি দাসে যোনটো কিতাপ কৰিছে সেইটো কাৰণে মই তেওঁক ধন্যবাদ জানিছোঁ আৰু এই কিতাপখন আপোনাৰ এমেজনত এভেইলেবল আছে আৰু মই তেওঁক এই গ্ৰন্থখন লিখাৰ বাবে তেওঁক মই ধন্যবাদ যাচিছোঁ আৰু ৰাইজে যেন এই গ্ৰন্থখন পাঠকসকলে যেন আঁকোৱালি লৈ যায় আজিৰ ষ্ট্ৰেছ আৰু এংজাইটিৰ যিটো মানে প্ৰভাৱ সেই প্ৰভাৱটো আমাৰ দৈনন্দিন জীৱনত ইমান সঘনে আমি দেখা পাওঁ যে এইটো নহয় যে আমি মানে যিবিলাক চাকৰিয়াল মানুহ বা যিবিলাক আমাৰ পেৰেণ্টছ সেইবিলাকৰ ক্ষেত্ৰত নহয় এইটো এনেকুৱা নহয় আজিৰ দিনত মানে যিটো নতুন প্ৰজন্ম কলেজত যোৱা যিবিলাক ষ্টুডেণ্ট হোষ্টেলত থকা সিহঁতৰ মাজতো সঘনাই দেখা পোৱা যায় ফৰ এক্সাম্পল কি হৈছিলে 2019 পৰা 2020লৈকে এটা ছাৰ্ভে কৰি পেলাই ৰাজ্যসভাত ৰাজ্যসভাৰ স্পীকাৰে এইটো ডিছক্ল'জ কৰিছে যে 77 ষ্টুডেণ্টছে অল অভাৰ ইণ্ডিয়া ছুইচাইড কৰিছে এই ষ্ট্ৰেছ ডিপ্ৰেশ্যন লৈ আৰু সেইখিনি পিৰিয়ডৰ ভিতৰতে 33,900 ষ্টুডেণ্টছে কলেজৰ পৰা ড্ৰপ আউট হৈছে তেওঁলোকে মানে ষ্ট্ৰেছ ইমান বাঢ়ি গ'ল সিহঁতে কণ্টিনিউ কৰিব নোৱাৰিল নিজৰ ষ্টাডিজ আৰু সিহঁতে আধাতে তেওঁলোকৰ ষ্টাডিজ তেওঁলোকৰ শিক্ষাটো বন্ধ কৰিবলগা হয় গতিকে চাওকচোন তাৰ কিমান প্ৰকোপ তাৰমানে গোটেই ইণ্ডিয়াতে বা গোটেই সমগ্ৰ বিশ্বত